নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই এয়া কি বনাওঁ দুপৰীয়া সেয়া আপোনালোকক অকণমান দেখুৱাম। আজি মই বনাম এয়া মাছ ৰঙালাওৰ সৈতে আৰু বনাম অমৰা টেঙা। এয়া মোৰ ৰৌ মাছ আনিছিলে লোকেল, আৰু এইফালে অমৰা আৰু ৰঙালাও। এয়া আজি বনাম দুপৰীয়া। কেনেদৰে বনাম চাবচোন। আগতে মই দিছোঁৱেই, তথাপি আজিও বনাওঁ যিহেতুকে দি দিওঁ। এয়া মই মাছখিনি ভালদৰে ভাজি লওঁ আগতে প্ৰথমতে। এয়া লোকেল মাছ, ৰৌ মাছ, আৰু যিহেতু দুপৰীয়াৰ সাজ টেঙা অলপ ভাল লাগিব, সেই ভাবিলে অকণমান টেঙাও বনাওঁ। আৰু এইফালে মোৰ মাছখিনি ভাজা হৈ গ'ল। সেয়া মাছ ভাজা তেলখিনিতে মই দি দিছোঁ পিঁয়াজ। এয়া লাওৰ আঞ্জা বনাম, আৰু লাওটো মানে বাৰিষাৰ লাও, ধুনীয়া সোৱাদ একেবাৰে। আৰু ইয়াত দি দিছোঁ মই কেইটামান জলকীয়া, আৰু অকণমান দি দিছোঁ মই নহৰু থেতেলাই দি দিছোঁ। আৰু এইখিনি এনেদৰে ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। কাৰণ মাছ থাকিলে যিকোনো আঞ্জাই সোৱাদ লাগে, লাওৱে হওক, আলুৱে হওক বা টেঙাই হওক, মাছৰ সোৱাদেই বেলেগ, সুকীয়া। আৰু এয়া লাওটো মানে এয়া বাৰিষাৰ লাও আছিল, একদম মিঠা একেবাৰে। সেয়ে ভাবিলোঁ আজি মাছেৰে বনাওঁ, জোল বনাওঁ, সোৱাদ লাগিব। সেইকাৰণে এয়া মাছৰ জোল ৰঙালাওৰ সৈতে। আৰু এইখিনিত মই দিলোঁ হালধি আন্দাজমতে, আৰু নিমখ, আৰু দিছোঁ এয়া 1 চামুচ, সৰু চামুচেৰে জিৰা গুড়া। আৰু মছলা এয়াই পিঁয়াজ নহৰু দিছোঁ আগতে। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ঢাকোন মাৰি দি দিম। কোনে কোনে এনেদৰে খাই ভাল পায় জনাবচোন। ভিডিঅ'বিলাক চাই কেনে পাই জনাব। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এইফালে মই অমৰাকেইটা এনেদৰে কুকাৰত মানে সিজাই লৈছোঁ। মই খুন্দনাত খুন্দিও ল'ব পাৰি, কিন্তু মই আজি খুন্দি লোৱা নাই। এনেদৰে কুকাৰত দি 2-3টামান হুইচেল মাৰি দিয়াৰ পিছত ধুনীয়াকৈ সিজি গৈছে। আৰু আনফালে লাওখিনি আধা সিজাইছে অলপ ঢাকোন মাৰি দি দিছোঁ। আৰু এইকেইদিন অলপ গৰমটো অলপমান কমিছে আগতকৈ। এইকেইদিন যেনেকুৱা গৰম আছিল নহয়, আৰু এইকেইদিন অলপ বৰষুণো এইফালে হৈছে। আৰু এইখিনি মোৰ লাওখিনি সিজিছে প্ৰায়। এতিয়া মই পানী দি দিলোঁ ইয়াত, যিহেতু অলপমান মাছ আছে, ইয়াত জোল বনাম। কোনে কোনে এনেদৰে খাই জনাবচোন। ৰঙালাও আলুৰ সৈতে মাছৰ জোল। আলু কিন্তু দিয়া নাই, মই পাহৰি গৈছোঁ, আলু দিয়া নাই, আজি অকল ৰঙালাও দিছোঁ। আৰু এইফালে মই কি জানেনে, অমৰাখিনি যে সিজাই দিছিলোঁ এয়া ইয়াতে বনাম। ইয়াত দিছোঁ মই অকণমান পাঁচফোৰণ, আৰু কেইটামান দিছোঁ বেহাৰ, এয়া বগা সৰিয়হ, আমি বেহাৰ বুলিয়ে কওঁ। এয়া বগা সৰিয়হ আৰু অকণমান পাঁচফোৰণ। যিহেতু ইয়াত টেঙা, ইয়াত আৰু অন্য মছলা মই একো ব্যৱহাৰ নকৰোঁ। আৰু অমৰাখিনি খুন্দনাত খুন্দি দিবও পাৰি। মই আজি খুন্দা বেছি ভেজাল নকৰিলোঁ, যেনে এনেদৰে বইল কৰি লৈছোঁ। এনেদৰে ল'লেও ধুনীয়া হয়। এয়া দি দিছোঁ মই ইয়াত, আৰু নিমখ আৰু হালধি দিছোঁ আন্দাজমতে। আৰু ইয়াত মই মাছৰ মূৰ দিম। আৰু এইফালে মই লাওখিনিত মাছ দি দিলোঁ। আৰু মই এটা কথা কওঁ, কি জানেনে, চেনেলটোত বহুতে ছাবস্ক্ৰাইব কৰে, তাৰপিছত আৰু নোহোৱা হৈ যায়। কিহৰ কাৰণে বা এইটো কিহৰ কাৰণে? আপোনালোকৰ কাৰোবাৰ কাৰণে হয় যদি জনাবচোন। আৰু সেনেকুৱা হ'লে ভাল নালাগে। মানে এনে একদিন মানে বহুতকেইটা ছাবস্ক্ৰাইবাৰ হয়, আৰু তাৰপিছত গোটেই কমি 5টা-10টা এনেকুৱা কমি যায়। সেনেদৰে হ'লে ভাল নালাগে। কিন্তু মই যাক ছাবস্ক্ৰাইব কৰি দিম, তাৰপিছত আৰু মই কোনোদিন সেই নকৰা, ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই কৰি দিম। আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল। এইফালে মই আজি ভেন্দি ভাজা, মাছ ভাজা, লাও মাছৰ জোল, আৰু এইফালে অমৰাৰ আঞ্জা। আজি মোৰ দুপৰীয়াৰ সাজ। যদি ভিডিঅ'টো চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু আগলৈ এনেদৰে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু যিসকলে আগৰ পৰা চাই আছে বন্ধু বান্ধৱীলৈ তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনালোঁ।